আমি নৰ্মেলি যিমানখিনি ইণ্টাৰনেট এক্সেছ কৰোঁ সেইখিনি গোটেই ইণ্টাৰনেটৰ মাত্ৰ এটা সৰু অংশহে। যেনেকৈ এই বৰফৰ টুকুৰাটোৰ মাত্ৰ 10% আমি দেখি আছোঁ, কাৰণ এইখিনি পানীৰ ওপৰত আছে। বাকী 90% পানীৰ তলত আছে, যাক আমি নৰ্মেলি দেখা নাপাওঁ। ঠিক তেনেকৈ ইণ্টাৰনেটৰো এটা বৃহৎ অংশ আমাৰ চকুৰ পৰা আঁতৰত থাকে, যাক ডাৰ্ক ৱেব বুলি কোৱা হয়। ডাৰ্ক ৱেব কি হয় তাক ভালকৈ বুজি পাবলৈ আমি ইণ্টাৰনেটক তিনিটা ভাগত ভগাব লাগিব। প্ৰথমটো হ'ল ছাৰ্ফেচ ৱেব। আমি সদায় ব্যৱহাৰ কৰা এপছ বা ৱেবছাইটবিলাক এই ছাৰ্ফেচ ৱেবৰে অংশ, যাক এক্সেছ কৰা একেবাৰে সহজ। তাৰ পিছত আহে ডিপ ৱেব। ইয়াত আপোনাৰ ব্যক্তিগত তথ্য ষ্ট'ৰ হৈ থাকে। অৰ্থাৎ কোনোবাই আপোনাৰ প্ৰফাইল আইডিটো চাৰ্চ কৰিলে আপোনাৰ প্ৰফাইলটো চাব পাৰে বা আপুনি আপলোড কৰা ফটোত লাইকো কৰিব পাৰে। সেইটো হ'ল ছাৰ্ফেচ ৱেব, একেবাৰে নৰ্মেল, যিটো সকলোৱে কৰিব পাৰে। কিন্তু আপোনাৰ প্ৰফাইলটোৰ নেমটো বা আপোনাৰ প্ৰফাইল পিকচাৰটো সকলোৱে চেঞ্জ কৰিব নোৱাৰে। তাৰ বাবে আপোনাৰ পাছৱৰ্ড লাগিব। আপুনি পাছৱৰ্ড দি নিজৰ একাউণ্টত লগ ইন কৰি ফটো বা নেম চেঞ্জ কৰিলে এই নেম বা ফটো চেঞ্জ কৰা পেজটো হ'ল ডিপ ৱেব, যাৰ এক্সেছ কেৱল আপোনাৰ হাততহে আছে। ছাৰ্ফেচ ৱেব আৰু ডিপ ৱেবৰ মাজত প্ৰধান পাৰ্থক্য হ'ল যে ছাৰ্ফেচ ৱেব সকলোৰে বাবে মুকলি। বস্তু এটা চাৰ্চ কৰিলেই পোৱা যায়, যেনে কাৰোবাৰ ফেচবুক প্ৰফাইল। আৰু ডিপ ৱেব এক্সেছ কৰিব লাগিলে পাছৱৰ্ড বা লিংক লাগে। চাৰ্চ কৰিলে পোৱা নাযায়, যেনে কৰবাত লগ ইন কৰা, নেট বেংকিং, ইনবক্স আদি। তাৰ পিছৰটো আৰু অন্তিমটো স্তৰ হ'ল ডাৰ্ক ৱেব, আজিৰ ভিডিঅ'টোৰ মেইন টপিক। ইণ্টাৰনেটৰ এই বৰফৰ টুকুৰাটোৰ একেবাৰে গভীৰত যিটো অংশ, এইটোকে কোৱা হয় ডাৰ্ক ৱেব। ডাৰ্ক ৱেব টেকনিকেলি সকলোৱে এক্সেছ কৰিব পাৰে, কিন্তু আপুনি কৰিব বিচাৰিবনে নাই, ভিডিঅ'টো শেষলৈ চাই উঠি ডিচাইড কৰিব। ডাৰ্ক ৱেব আপুনি নৰ্মেল ব্ৰাউজাৰ যেনে ক্ৰম বা ছাফাৰীৰে এক্সেছ কৰিব নোৱাৰে, কাৰণ এই ব্ৰাউজাৰবোৰ কেৱল .com, .org, .net এইবিলাকতহে কাম কৰে। কিন্তু ডাৰ্ক ৱেবৰ ৱেবছাইটবোৰে ইউজ কৰে .onion ডোমেইন। ইয়াৰ কাৰণে এটা বিশেষ ছফ্টৱেৰ বা ব্ৰাউজাৰৰ প্ৰয়োজন, যিটো হ'ল tor ব্ৰাউজাৰ। ইয়াত অনিয়ন ৰাউটিং ব্যৱহাৰ কৰা হয়, অৰ্থাৎ আপোনাৰ ডাটাৰ প্ৰাইভেচি আৰু আপোনাৰ IP এড্ৰেছ লুকুৱাই ৰখাৰ কাৰণে ই আপোনাৰ ইণ্টাৰনেট ট্ৰেফিক বহুত ছাৰ্ভাৰৰ মাজেৰে পঠায়, যাৰ পৰা আপোনাৰ ডাটা লিক হোৱা চান্স কমি যায়। আপুনি জানিলে যে ক'ৰ পৰা ডাৰ্ক ৱেব এক্সেছ কৰিব পাৰি। এতিয়া জানক ডাৰ্ক ৱেবত আচলতে চলে কি। ডাৰ্ক ৱেবত চলা বেছিভাগ কামেই হ'ল ইল্লিগেল, যেনে ড্ৰাগছৰ বেপাৰ, মাৰাত্মক হাতিয়াৰৰ বেপাৰ, হেকিং। এইবিলাক একেবাৰে কমন বস্তু ডাৰ্ক ৱেবত। যিহেতু ইয়াত অপৰাধীবিলাকৰ পৰিচয় গোপনে থাকে, সেয়ে ই এক অপৰাধৰ ঘাটি হৈ পৰিছে। আমি যেনেকৈ এমেজন, ফ্লিপকাৰ্টৰ পৰা অনলাইন সামগ্ৰী পাৰচেজ কৰোঁ, ডাৰ্ক ৱেবতো তেনেকুৱা ৱেবছাইট আছে, য'ত ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰ, পিস্তলৰ পৰা আৰম্ভ কৰি মাৰাত্মক বোমা তৈয়াৰ কৰা সামগ্ৰীলৈকে ইয়াত পোৱা যায়। ইয়াৰ উপৰি নকল নথিপত্ৰ যেনে নকল পাছপোৰ্ট, বিভিন্ন ধৰণৰ লাইচেন্স, ফেক ID কাৰ্ড আদি এই ৱেবছাইটবোৰত মুকলিকৈ বিক্ৰী কৰা হয়। ডাৰ্ক ৱেবত আপুনি সকলো বস্তু বেচিব আৰু কিনিব পাৰে। ইয়াত ক্ৰিপ্ট'কাৰেন্সিৰ জৰিয়তে বস্তু কিনা বেচা হয়। এইবোৰ শুনাৰ পিছত যদি আপুনি ভাবিছে যে ডাৰ্ক ৱেবৰ জৰিয়তে কেৱল বেয়া কামে হয়, তেনেকুৱা নহয়। শুনিবলৈ আচৰিত লাগিলেও ইয়াৰ কিছুমান ভাল বা ইতিবাচক আৰু প্ৰয়োজনীয় দিশো আছে। তাৰে এটা হ'ল ফ্ৰী স্পীচ এণ্ড জাৰ্নেলিজম। যিবিলাক দেশৰ চৰকাৰী শাসন অতি কঠোৰ আৰু নৰ্মেল ইণ্টাৰনেট বা ছাৰ্ফেচ ৱেবৰ ওপৰত চৰকাৰৰ চকু থাকে, সেই দেশৰ সাংবাদিক বা সমাজকৰ্মীসকলৰ বাবে ডাৰ্ক ৱেব এক আশীৰ্বাদ। হুইচেল ব্ল'ৱাৰ্ছ, যিসকলে চৰকাৰ বা ডাঙৰ কোম্পানীবোৰৰ দুৰ্নীতি উদঙাব বিচাৰে কিন্তু নিজৰ পৰিচয় গোপন ৰাখিব লাগে, তেওঁলোকে ডাৰ্ক ৱেবৰ ব্যৱহাৰ কৰি নিজৰ পৰিচয় লুকুৱাই ৰাখি তথ্যসমূহ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে। তাৰ এটা এক্সাম্পল হ'ল এডৱাৰ্ড স্নোডেন। এডৱাৰ্ড স্নোডেন হ'ল পৃথিৱীৰ আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত হুইচেল ব্ল'ৱাৰ, যিসকলে চৰকাৰ বা এনে ডাঙৰ প্ৰতিষ্ঠানবিলাকৰ গোপন তথ্যবিলাক জনসাধাৰণৰ মাজত ফাদিল কৰি দিয়ে। তেওঁলোকক হুইচেল ব্ল'ৱাৰ বুলি কোৱা হয়। স্নোডেন এজন অতি দক্ষ কম্পিউটাৰ বিশেষজ্ঞ আছিল। তেওঁ আমেৰিকান ইণ্টেলিজেন্স এজেন্সি CIA আৰু পিছলৈ NSA অৰ্থাৎ নেশ্যনেল চিকিউৰিটি এজেন্সিৰ এজন কণ্ট্ৰেক্টৰ হিচাপে কাম কৰিছিল। 2013 চনত স্নোডেনে আমেৰিকাৰ চৰকাৰৰ কিছুমান অতি গোপনীয় নথিপত্ৰ চুৰি কৰি সংবাদ মাধ্যমক দি দিছিল। এই নথিপত্ৰবোৰে প্ৰমাণ কৰিছিল যে আমেৰিকাৰ চৰকাৰে প্ৰিজম নামৰ এটা প্ৰগ্ৰামৰ জৰিয়তে গুগল, ফেচবুক, এপল আৰু মাইক্ৰছফ্টৰ দৰে কোম্পানীৰ পৰা মানুহৰ পাৰ্চনেল ডাটা যেনে কল ৰেকৰ্ডিং, ইমেইল, ফটো আদি সংগ্ৰহ কৰি আছিল। পিছত আমেৰিকাৰ চৰকাৰে তেওঁক এজন দেশদ্ৰোহী আৰু অপৰাধী বুলি ঘোষণা কৰিছিল। এই ঘটনাৰ পিছৰ পৰাই হুইচেল ব্ল'ৱাৰসকলে ডাৰ্ক ৱেবৰ ব্যৱহাৰ কৰে। দ্য নিউয়ৰ্ক টাইমছ বা BBCৰ দৰে সংবাদ প্ৰতিষ্ঠানৰ নিজা ডাৰ্ক ৱেব লিংক আছে, যাতে বহু বেছি চেঞ্চৰশ্বিপ থকা দেশৰ মানুহেও নিৰপেক্ষ নিউজ পঢ়িব পাৰে। ইয়াৰ উপৰিও ডাৰ্ক ৱেবৰ আন কেইটামান ইতিবাচক দিশ হ'ল চৰকাৰী আৰু সামৰিক ব্যৱহাৰ, গৱেষণা আৰু শিক্ষা। ডাৰ্ক ৱেবত কিছুমান ডিজিটেল লাইব্ৰেৰী আছে, য'ত অতি বিৰল কিতাপ, পুৰণি বৈজ্ঞানিক গৱেষণা পত্ৰ আৰু এনে কিছুমান তথ্য পোৱা যায় যিবোৰ সাধাৰণ গুগলত বিচাৰি পোৱা টান। যদি এইখিনি শুনি আপোনাৰো ডাৰ্ক ৱেব এক্সপ্ল'ৰ কৰিব মন গৈছে, তেনেহ'লে শুনি লওক আপুনি ডাৰ্ক ৱেব কিয় এক্সেছ কৰিব নালাগে। মই 5টা অতি গুৰুত্বপূৰ্ণ কাৰণ কম যে এজন সাধাৰণ মানুহে
ডাৰ্ক ৱেবৰ পৰা আঁতৰি কিয় থাকিব লাগে। নাম্বাৰ 1 টেকনিকেল এক্সপ'জাৰ বা পৰিচয় লিক হোৱাৰ ভয়। বহুতে ভাবে যে tor ব্ৰাউজাৰ ইউজ কৰিলেই তেওঁলোক 100% সুৰক্ষিত, কিন্তু সেইটো নহয়। যদি আপুনি ভুলতে কিবা এটা লিংক ক্লিক কৰে বা ব্ৰাউজাৰৰ উইণ্ডখনৰ চাইজো যদি সলনি কৰে, তেতিয়াও আপোনাৰ আচল IP এড্ৰেছ ফাদিল হৈ পৰিব পাৰে আৰু এবাৰ আপোনাৰ পৰিচয় হেকাৰৰ হাতত পৰিলে আপোনাৰ ফোন বা কম্পিউটাৰ যিটো ডিভাইচ আপুনি ইউজ কৰি আছে তাৰ সম্পূৰ্ণ কণ্ট্ৰল হেকাৰৰ হাতলৈ গুচি যাব। তাৰ পিছত আপোনাৰ পাৰ্চনেল ডাটা লিক কৰিব বা আপোনাক ব্লেকমেইল কৰিব। নাম্বাৰ 2 লিগেল কনচিকুৱেন্সেছ বা আইনগত বিপদ। ডাৰ্ক ৱেবত প্ৰৱেশ কৰাটো ইলিগেল নহয়, কিন্তু তাত থকা বেছিভাগ বস্তুৱে ইলিগেল। আপুনি কৌতূহলবশতঃ কিবা এটা নিষিদ্ধ বা অপৰাধমূলক ৱেবছাইট যদি খোলে, তেন্তে আপুনি চাইবাৰ ক্ৰাইম চেলৰ নজৰত আহিব পাৰে। এবাৰ আপোনাৰ নাম এনে তালিকাভুক্ত হ'লে ভৱিষ্যতে চৰকাৰী চাকৰি বা ভিজা পোৱাত বাধা আহিব পাৰে। নাম্বাৰ 3 টো হ'ল ৰেনচামৱেৰ এণ্ড মালৱেৰ, অৰ্থাৎ ফাইল আৰু ডাটাৰ সুৰক্ষা। ডাৰ্ক ৱেবত উপলব্ধ প্ৰায়বোৰ ফাইল বা ছফ্টৱেৰতে ট্ৰজান বা ৰেনচামৱেৰ লুকাই থাকে। সহজকৈ ক'ব গ'লে ভাইৰাছ, আৰু এইবোৰ আপোনাৰ ডিভাইচত এবাৰ প্ৰৱেশ কৰাৰ পিছত কি হ'ব কোৱাৰ প্ৰয়োজন নাই। নাম্বাৰ 4 সাইকোলজিকেল ইম্পেক্ট, অৰ্থাৎ মানসিক আঘাত। ডাৰ্ক ৱেবত এনে কিছুমান দৃশ্য বা ভিডিঅ' পোৱা যায় যিবোৰে মানুহৰ মন আৰু মগজুত কুপ্ৰভাৱ পেলাব পাৰে। এনে বহুতো উদাহৰণ আছে য'ত মানুহে কেৱল এটা ভিডিঅ' চোৱাৰ বাবেই মানসিকভাৱে অসুস্থ হৈ পৰিছে। নাম্বাৰ 5 নো একাউণ্টেবিলিটি, অৰ্থাৎ ইয়াত প্ৰতাৰণাৰ কোনো সীমা নাই। যদি আপুনি ডাৰ্ক ৱেবত কাৰোবাক বিশ্বাস কৰি কিবা এটা কিনে বা কাৰোবাক পইচা দিয়ে আৰু সেই মানুহজনে আপোনাক ঠগিলে, তাৰ কমপ্লেইন আপুনি কাৰো আগত কৰিব নোৱাৰে। তাত কোনো গ্ৰাহক সুৰক্ষা আইন নাই। আপোনাৰ লগত যিয়ে হ'ব সেয়া আপোনাৰ ভুলৰ বাবে হ'ব। ডাৰ্ক ৱেব যিমানেই ৰহস্যময় সিমানেই বিপদজনক। ইণ্টাৰনেটৰ স্বাধীনতা ব্যৱহাৰ কৰাটো আমাৰ অধিকাৰ, কিন্তু সেই স্বাধীনতাৰ নামত নিজৰ নিৰাপত্তা আৰু পৰিচয় বিপদত পেলোৱাটো কোনো বুদ্ধিমান মানুহৰ কাম নহয়। গতিকে ডাৰ্ক ৱেবৰ পৰা দূৰত থাকক, ছাৰ্ফেচ ৱেবতে থাকক আৰু সুৰক্ষিতভাৱে ইণ্টাৰনেট ব্যৱহাৰ কৰক। লগ পাম নেক্সট ভিডিঅ'ত। বাই।